আমাৰ লগত আছে ৰাকেশ গোস্বামী যিহেতু ডেলিভাৰীৰ পৰা আহিছে বহুত ভাল লাগিছে আমাৰ ফ্ৰেণ্ডৰ ঘৰত ঘৰৰ ফেমিলি সবে আহিছে আকাশদাৰ পৰা খবৰ লোৱাৰ পিছত যিহেতু আমাৰ বেকগ্ৰাউণ্ডত মোৰ ফ্ৰেণ্ডকেইটা বহি আছে সকলোৱে দীপংকৰ ভাই বঢ়িয়া বঢ়িয়া আৰু লগত আমাৰ চবেই ফটো ছেট ল'বলৈ আহি আছে মোৰ ফ্ৰেণ্ডটো চাওক আপোনালোকে দাদা আহি গৈছে দাদা কি খবৰ যিহেতু ইয়াত আহি পিনে কেনে লাগিছে আৰু যিহেতু অলৰেডি আমাৰ ইয়াৰ পৰা ভাল লাগিছে দিয়া হয় আছে ফ্ৰেণ্ডকেইটা ইয়া পূৰা বহি গৈছে শিবিৰ হৈ পিনে আৰু লগতে মোৰ এজন ভাইটি আছে আৰু পূৰা আমি খোৱা দোৱা আমাৰ যিখন ডিছ আছে ডিছখন দিয়া হৈছে আৰু পিছত আমি চাই ল'ব ইয়াৰ পিনে চাই যাব এটা কেনে লাগি আছে এই আমি আগতে খোৱা দোৱা কৰি শেষ আৰু এতিয়া আমি বিপ্লৱ খোৱা দোৱা কৰি আছে এইটো উঠাব লাগিব না এই যে খোৱা দোৱা শেষে পৰাই আৰু যিহেতু কেনে লাগিছে খাব খাব ভাই বুয়া খোৱা ব্যস্ত কেনে লাগিলে একদম আলবা আলবা ওয়াও 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 জামাইৰ যি ভাইটি এগৰাকী আছে পুৰা DSLR লৈ পুৰা ফটো মাৰি আছে বেলেগ মজা